এইফালে এইটো লিভিং ৰুম, তাৰপাছত এইটো হ'ল বাহঁতৰ বেডৰুম। গোটেই কামখিনি হোৱাই নাই, যেনে তেনে সিহঁতে গৈ সোমাইছেগৈ নতুন ঘৰটোত। আৰু এইফালে এটা বেলকনিও আছে। আৰু গোটেইখিনি মই আপোনালোকক দেখুৱাই দিলোঁ সৰু সুৰাকৈ, মানে থুলমূলকৈ। আৰু চাহ তাহ খাই উঠি ইফালে মামা ভাগিনৰ চলিল টেনিছ খেলাৰ যুদ্ধখন। তাৰপিছত আমাৰ ভাত খাবলেই হ'ল আৰু বায়ে মাতিলে। এয়া ধুনীয়াকৈ মাছ, দালি, ভাজি গোটেইখিনি দিলে। আৰু এইখিনি খাই থাকোঁতে আহি গ'ল নহয় মোৰ ফেভৰেট একদম লোকেল চিকেন। এইবাৰ আৰু কিহে পাই ধুনীয়াকৈ খালোঁ। তাৰপাছত অকণমান ৰেষ্ট ল'লোঁ। ইফালে ভাগিনটোৱে এটা ড্ৰয়িং দেখাই আছে, আমি দৈও খালোঁ অকণমান দেই। আৰু এয়া আহিবৰ সময়ত এতিয়া যেনিবা কাৰেণ্টটো আছে, আমি লিফ্টত আহিব পালোঁ। আৰু নামি আহোঁতে এনেও ইমান ভাগৰ নালাগে, কিন্তু এয়া বা আৰু ভাগিনো আহিলে তললৈ, সিহঁতে বোলে আমাক আগবঢ়াই দিয়ে। বহু দিনৰ পাছত এনেকৈ এবাৰ ৰিলেটিভছৰ ঘৰত ওলাই গৈ ইমান যে ভাল লাগিল নহয়, গোটেই দিনটো একদম মেমৰেবল হৈ গ'ল। আৰু এয়া আমি ঘৰলৈ উভতি আহিলোঁ। বাই।